গাইজ ৱেলকাম টু আমাৰ ইউটিউব চেনেল উজ্জ্বলকেলৈ। তো আজি আমি আছোঁ থেফাগৈত থান টুহু কাপ। তো অলপ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মোৰ নাম হ'ল তন্মকাৱতী। আগতে ভিডিঅ'টো কোৱা নাছিলোঁ, মোৰ নাম তন্মকাৱতী আৰু এইটো হ'ল চিন্তুমণি দেখা। তো ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো। তো গাইজ এইটো হ'ল মোৰ মূল মন্দিৰ। ইয়াত আমি ধুনীয়াকৈ ধূপ চাকিখিনি জ্বলাম আৰু আদি বৰভাগ বুলিয়ে কয়, বৰভাগ দুখা। তো দুখা নহয় চৰি গাইজ দুখা। তো ইয়াত আপুনি ধূপ চাকি জ্বলাব পাৰে, মানুহ চানুহ বেছি নাই। তো আহকচোন সেইভাগে পিছফালে দেখি আমি আগতে যাওঁ। মন্দিৰত পিছত অলপ আশীৰ্বাদ লৈ আছোঁ। তো গাইজ মই সুধিলোঁ বোলা মন্দিৰৰ ভিতৰত যাওঁ, কি কৈছে কি মই নাযাওঁ। মই সুধিলোঁ কিয় নাযাওঁ, কি প্ৰব্লেম আছে। তো ক'লা কি মই গা ধুই অহা নাই, মই মাহত একবাৰ ইহান চলি দেই ইহান অলপ নাহেনে আৰু দেই কুয়ে কুয়ে পা আছিলে তাৰ আহি আৰু মন্দিৰত আহি গাইছ খুব আৰু ইয়াত আপুনি অলপ বহি বহিব পাৰে। কি আছে ক'ত কি আছে দেখা পায়, কি আছে দেখা পায়। আপোনালোকে ভগৱানক বিশ্বাস কৰে বা নকৰে সেইটো মই নাজানো, কিন্তু মই নিশ্চয় এই কথাটো শুনি ভগৱানক বিশ্বাস কৰিম। ইয়াত যোনটো শিল আছে, শিলটো আগতে নদীত ভাহি দিয়া হৈছিল, কিন্তু আৰু সেই শিলটো আৰু ইয়াতে আৰু পুনৰাই আহি গৈছে। চাওক। তো গাইছ ভিডিঅ'টো এখানিতে সমাপ্ত কৰিলোঁ। যদি ভাল পালে লাইক কৰি দিব, আৰু ভিউজটো বহুত কম আছে গাইছ, ছাবস্ক্ৰাইব বহুত কম আছে, এখানি কৰি দিব। আৰু আপোনালোকে ইয়াত নিশ্চয় একবাৰ আহিব, জেগাখিনি বহুত ভাল গাইছ, ঠাণ্ডা গাইছ। চ' গাইছ ই খাবা গৈছে গাইছ, ইয়াত ইমান ভোক লাগে গাইছ। মই কৈছোঁ কিবা এটা ষ্ট্ৰিং কিবা এটা খাই দিওঁ, ই আৰু এই পৰঠাই খাই গাইছ। কি কৰিব গাইছ, দক দে দক খাওঁ দক দে গাইছ, মই অলপ খালোঁ।